নমস্কাৰ। আজি প্ৰথম প্ৰশ্নটো হৈছে মাৰ্বল পাথৰৰ দ্বাৰা নিৰ্মিত ভাৰতৰ বিখ্যাত মতি মছজিদটো ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে দিল্লী, অপশ্যন চি দিয়া আছে আগ্ৰা আৰু অপশ্যন ডি দিয়া আছে মুম্বাই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিটো, দিল্লী। মাৰ্বল পাথৰৰ দ্বাৰা নিৰ্মিত ভাৰতৰ বিখ্যাত মতি মছজিদটো দিল্লীত অৱস্থিত। উৰিষ্যাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰটো তলৰ কোনগৰাকীয়ে নিৰ্মাণ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। গংগাদেৱ, নৰসিংহদেৱ, গুৰু ৰামদেৱ আৰু ৰাজা ভগৱান দাস। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এটো, গংগাদেৱ। উৰিষ্যাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰটো গংগা বংশৰ ৰজা গংগাদেৱে নিৰ্মাণ কৰিছিল। গভৰ্ণমেণ্ট মিউজিয়াম ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। কলকাতা, গুৱাহাটী, চেন্নাই আৰু বিহাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চেন্নাই। গভৰ্ণমেণ্ট মিউজিয়াম ভাৰতৰ চেন্নাইত অৱস্থিত। নেশ্যনেল গেলেৰী অফ মডাৰ্ণ আৰ্ট ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ নতুন দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি যোধপুৰ আৰু অপশ্যন ডি দিয়া আছে জয়পুৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নতুন দিল্লী। নেশ্যনেল গেলেৰী অফ মডাৰ্ণ আৰ্ট ভাৰতৰ নতুন দিল্লীত অৱস্থিত। ভাৰতৰ বিখ্যাত সূৰ্য মন্দিৰটো কোন ঠাইত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। মথুৰা, মাদুৰাই, অযোধ্যা আৰু কৰ্ণাক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কৰ্ণাক। ভাৰতৰ বিখ্যাত সূৰ্য মন্দিৰটো উৰিষ্যাৰ পুৰী জিলাৰ অন্তৰ্গত কৰ্ণাকত অৱস্থিত। উৰিষ্যাৰ পুৰী জিলাৰ অন্তৰ্গত কৰ্ণাকত অৱস্থিত সূৰ্য মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নৰসিংহদেৱ প্ৰথমগৰাকী, অপশ্যন বি দিয়া আছে গংগাদেৱ, অপশ্যন চি দিয়া আছে ৰাজা ভগৱান দাস আৰু অপশ্যন ডি দিয়া আছে গুৰু ৰামদাস। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো, নৰসিংহদেৱ প্ৰথম। নৰসিংহদেৱ প্ৰথম হৈছে গংগা বংশৰ এজন ৰজা। তেওঁ সূৰ্য মন্দিৰটো নিৰ্মাণ কৰিছিল। ইণ্ডিয়ান ৱাৰ মেম'ৰিয়েল মিউজিয়াম ভাৰতৰ ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নতুন দিল্লী, অপশ্যন বি দিয়া আছে মুম্বাই, অপশ্যন চি দিয়া আছে কলকাতা আৰু অপশ্যন ডি দিয়া আছে উদয়পুৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এটো, নতুন দিল্লী। ইণ্ডিয়ান ৱাৰ মেম'ৰিয়েল মিউজিয়াম ভাৰতৰ নতুন দিল্লীত অৱস্থিত। নেশ্যনেল মিউজিয়াম অফ নেচাৰেল হিষ্টৰী ভাৰতৰ ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। গুৱাহাটী, হাওৰা, বাংগালুৰু আৰু নতুন দিল্লী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিটো, নতুন দিল্লী। নেশ্যনেল মিউজিয়াম অফ নেচাৰেল হিষ্টৰী ভাৰতৰ নতুন দিল্লীত অৱস্থিত। ভাৰতৰ বিখ্যাত মতি মছজিদটো তলৰ কোনগৰাকীয়ে নিৰ্মাণ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হুমায়ুন, অপশ্যন বি দিয়া আছে শ্বাহজাহান, অপশ্যন চি দিয়া আছে ঔৰংগজেব আৰু অপশ্যন ডি দিয়া আছে জাহাংগীৰ। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শ্বাহজাহান। ভাৰতৰ বিখ্যাত মতি মছজিদটো শ্বাহজাহানে নিৰ্মাণ কৰিছিল। বিখ্যাত দ্বাৰকাধীশ মন্দিৰটো ভাৰতৰ ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু গুজৰাট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিটো, গুজৰাট। বিখ্যাত দ্বাৰকাধীশ মন্দিৰটো ভাৰতৰ গুজৰাটত অৱস্থিত। বিখ্যাত দিলৱাৰা মন্দিৰটো ভাৰতৰ ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মাউণ্ট আবু, অপশ্যন বি দিয়া আছে মহাবলীপুৰম, অপশ্যন চি দিয়া আছে অযোধ্যা আৰু অপশ্যন ডি দিয়া আছে অমৃতসৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাউণ্ট আবু। বিখ্যাত দিলৱাৰা মন্দিৰটো ভাৰতৰ ৰাজস্থানত থকা মাউণ্ট আবুত অৱস্থিত। পশ্চিম ভাৰতৰ প্ৰিন্স অফ ৱেলছ মিউজিয়াম কোন ঠাইত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। বিলাসপুৰ, এলাহাবাদ, নতুন দিল্লী আৰু মুম্বাই।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিটো, মুম্বাই। পশ্চিম ভাৰতৰ প্ৰিন্স অফ ৱেলছ মিউজিয়াম ভাৰতৰ নতুন দিল্লীত অৱস্থিত। ভাৰতৰ বিখ্যাত স্বৰ্ণ মন্দিৰটো কোন ঠাইত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: গুৱাহাটী, মথুৰা, অযোধ্যা আৰু অমৃতসৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।